গুড মৰ্নিং এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা হোৱাৰ লগে লগে গোটেই মোৰ ৰুমত আহিছে, আহি কিনে নাটক কৰি আছে। তাৰপাছত ইফালে চিংকি আৰু আমাৰ কাপোৰ চাপোৰ ওলাব ধৰিছে একদম তাই চাদৰ মেখেলা পিন্ধিব। মই ভাবছোঁ চাদৰ মেখেলা পিন্ধি দুটামান ফটো ভিডিঅ' বনাওঁ। তাৰপাছত তাহো নবলে পিন্ধে। তাৰপাছত জেতুকা চিংলো, আমাৰ ঘৰতে গাছ আছে জেতুকাৰ। আজি জেতুকা বুটি অলপ জেতুকা লগাম বিহু বুলি, কাৰণ জেতুকা যিহেতু বিহুৰ আৱেগ। ফটোগ্ৰাফাৰ বুলি ক'লে আমাৰ ঘৰৰ সৰুকেইটাই মোৰ ফটোগ্ৰাফাৰ, একেটাই মোক ফটো উঠাই দিয়ে আৰু যি টি। তাৰপাছত মোক দেখি কিনে আহুনো ফটো উঠে বোলে। পাপা আমাৰ একদম যাই পোৱা নাচন জাইপে আহিছে তাই একদম টপতৈ। তাৰপাছত এথেন তাহাক মই জেতুকা লগাই দিলোঁ, তাহুনো মোক লগাই দিলাক জেতুকা। পাপা আমাৰ ভিডিঅ'গ্ৰাফাৰ কেমেৰাৰ ওপৰেদি একদম অমলি আহিছেহি দেই আৰু। তাৰপাছত আমাৰ এথেন জেতুকা লগাই কিনে ফটো চটো উঠলোঁ, দুটামান ভিডিঅ' বনালোঁ। বহুত ভাগাত ধৰিছে, ভাত চাতো খাব লাগে। তাৰপাছত কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, এথেন মেকআপটো গুচোং আৰু বাই বাই।